বন্ধুসকল মই আজি কম যে কলাৰ মাইক এটা মোবাইলত কেনেকৈ সেট কৰিব পাৰি বা এক্সটাৰ্নেল কলাৰ মাইক মোবাইলত কেনেকৈ সেটিংস কৰিব সব বলক আপোনাৰ আজি মই কম যে কলাৰ মাইক কি ধৰণে কাম কৰে বা কলাৰ মাইক কি দৰে সেট কৰিব আপোনালোকৰ মোবাইলত সো বলক আৰু এই কলাৰ মাইকটো কি দৰে সেট কৰিব সেইটো চাবলৈ হলে প্ৰথমৰ পৰা শেষলৈ এই ভিডিঅ'টো চাব সো আমি কলাৰ মাইক মাৰ্কেটৰ পৰা লৈ ললো যেনেবা দোকানৰ পৰা লৈ ললো ফ্লিপকাৰ্ট স্ন্যাপডিল জিহৰ পৰাই নলও কিয় লোৱাৰ পিছত আমাৰ মোবাইলত কিছুমান মোবাইলত হয়তো ডাইৰেক্টলি এইটো সাপোৰ্টেড নকৰিবও পাৰে সো ডাইৰেক্টলি আমি ক্যামেৰা ওপেন কৰিলো ক্যামেৰা ওপেন কৰাৰ পিছত আমি এইটো যোনটো কলাৰ মাইক আছে সেইটো খুমাই দিলো খুমাই দিয়াৰ পিছত ডাইৰেক্টলি আপোনাৰ মোবাইলত সাপোৰ্ট নলব পাৰে বিশেষকৈ মই দেখিছো Lenovo K6 আৰু জিঅনি আৰু ৰেডমিত এইবিলাক কলাৰ মাইকত সাপোৰ্ট নিদিয়ে সো তাৰ পিছত এইটো সাপোৰ্ট কৰাবৰ হলে এক্সট্ৰাকে এটা এপছ লাগে সো সেই এপছটোৰ বিষয়ে মই এতিয়া ক'বলৈ গৈ আছো একচুয়ালি দুটা এপছ পোৱা যায় তেনেকা প্ৰথম এপছটো হ'ল ওপেন ক্যামেৰা আৰু দ্বিতীয় এপছটো হ'ল ক্যামেৰা FV5 সো ওপেন ক্যামেৰা অতিকে বেষ্ট বুলি ক'ব পাৰি সো ওপেন ক্যামেৰাত খৱাইতে বহুত ভালকে আপুনি অডিও ৰেকৰ্ডিং কৰিব পাৰিব সো মই আগতে এটা মাইক অৰ্ডাৰ মঙাইছিলো তাৰ পিছত মই ডাইৰেক্টলি কৰিলো নহোৱাৰ পিছত মই নিজাববীয়াকৈ এটা এক্সট্ৰা মাইক বনালো সো আপোনালোকে যদি বনাব বিচাৰে বা বনাবলৈ আশা কৰিছে সো মোৰ আগৰ ভিডিঅ'ত সকলো ডিটেইলছ দিয়া আছে যে কেনেকৈ এটা কলাৰ মাইক আপুনি নিজে সৃষ্টি কৰিব পাৰিব বা নিজে তৈয়াৰ কৰি ল'ব পাৰিব নিজৰ কাৰণে এটা পাৰফেক্ট আৱাজ ক্লিয়াৰিটি পাব সো মই এইটো লগাই এতিয়া দেখাই দি আছো চাওক এইটো যোনটো আছে মই নিজে বনাইছো ইয়াৰ আগৰ ভিডিঅ'ত মই দি দিছো সেইটো যোনটো কলাৰ মাইক যোনটো বনাইছো এইটো চাওক নিশ্চয় মই কোৱা কথাবিলাকৰ আৱাজ মোৰ আৱাজটো শুনি পেলাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে যে মাইকৰ এইটো বনোৱা কলাৰ মাইকৰ আৱাজটো আৰু ডাইৰেক্টলি এইটো আৱাজটো বেলেগ হ'ব সো আপুনি নিজাববীয়াকৈ বনাই ল'ব পাৰে সো এইটো এপছটো মই যোনটো এইটো এক্সটাৰ্নেল কলাৰ মাইক বনালো এইটো যদি আপুনি বনাই লগাই নহয় আপোনাৰ কোনো ধৰণৰ অডিও স্প্লিটাৰ বুলি কোৱা এটা বস্তু থাকে সেই বস্তু নহলেও এইটো আপুনি কামত খটাব পাৰিব কিন্তু যোনটো আপুনি স্ন্যাপডিলৰ পৰা মঙাব নহয় এইটো যোনটো স্ন্যাপডিলৰ পৰা মঙাব স্ন্যাপডিল যি কোৰিয়াৰতে নমঙাওক কিয় মঙোৱাৰ পিছত স্ন্যাপডিলে এমাজন এই ঢেৰ কিবা কিবি শ্বপিং আছে সেইবিলাকৰ পৰা মঙালে তাৰ পিছত এইটো ডাইৰেক্টলি মোবাইলত সেট কৰিব নোৱাৰিব ইয়াৰ কাৰণে এটা অডিও স্প্লিটাৰ লাগিব বৰ্তমান মইতো অডিও স্প্লিটাৰ ইউজ কৰা নাই এইটো মই ৰিটাৰ্ণ দি দিলো এইটো মোৰ নহলে তাৰ পিছত মই বেলেগ এটা মঙাবলৈ অৰ্ডাৰ দিছো আৰু মই এতিয়া যিটো নেকি ব্যৱহাৰ কৰি আছো এইটোটো মোৰ ডাইৰেক্টলি হয় নিজে বনাই লৈছো এনেকাকে যদি বনাব বিচাৰে মোৰ আগৰ ভিডিঅ'টোত চাই ল'ব সকলো ধৰণৰ ডিটেইলছ ভালকে বুজাই বনোৱা আছে সো আপুনিও বনাব পাৰিব আৰু এইটো যদি ব্যৱহাৰ কৰিব বিচাৰে ইয়াৰ কাৰণে এটা অডিও স্প্লিটাৰ লাগিব অডিও স্প্লিটাৰটো নিশ্চয় স্ক্ৰিনত দেখা পাইছে এনেকা ধৰণৰ হ'ব চাব একফালে অডিও স্প্লিটাৰৰ একফালে মাইক আছে আৰু একফালে হেডফোন আছে মাইক ফালেহে ইয়াৰ হেডফোনডাল সোমাব যোনফালে মাইক দিয়া আছে এই কলাৰ মাইকৰ হেডফোনডালহে সিফালে সোমাই পিছত মোবাইলত সোমোৱাৰ পিছতহে আপুনি এইটো দি কথা পাতিব পাৰিব নহলে আপুনি নোৱাৰে সো আজিলৈকে ইমানেই কৈছো আৰু এপছটো কেনেকৈ আপুনি কামত খটাব বা এপছটো কেনেকৈ অন কৰিব অন সেটিংছটো মিলাব সো বলক আমি এপছলৈ যাওঁ এতিয়া সো মোৰ ফ্ৰেণ্ডছ আমি যাম প্ৰথমতে প্লে ষ্টৰত গৈ লিখিম ওপেন ক্যামেৰা ওপেন ক্যামেৰা চাওক তলত আহি গৈছে ওপেন ক্যামেৰা বুলি আমি ওপেন কৰিলে চাওক মই প্ৰথমতে ডাউনলোড কৰি থোৱা আছিল এই কাৰণে মোৰ ডাইৰেক্ট ওপেন দেখালে নহলে আপোনালোকৰ ইনষ্টল আহিব সো ইনষ্টল কৰি ল'ব মই ডাইৰেক্ট ওপেন কৰিম ওপেন কৰাৰ পিছত চাওক ভিডিঅ' আহি গৈছে সো ভিডিঅ' অহাৰ পিছত আমি ইয়াৰ সেটিংত যাম সেটিংত গৈ আমি ডাইৰেক্ট তললৈ গুচি যাম ভিডিঅ' সেটিংছলৈ এইটো ভিডিঅ' সেটিংছ চাওক ভিডিঅ' সেটিংত টাচ কৰাৰ পিছত আমি ইয়াত যাম অডিও স্কোৰ এইটো চাওক 2 নম্বৰত আছে এক্সটাৰ্নেল কলাৰ মাইক তাত আমি টাচ কৰি দিম এক্সটাৰ্নেল কলাৰ মাইকত টাচ কৰিলে এক্সটাৰ্নেল কলাৰ মাইক লগালে তাৰ পৰা আপুনি অডিও ৰেকৰ্ডিংটো বহুত ভাল কোৱালিটিৰ পাব আৰু অডিও ৰেকৰ্ডিং যোনটো এক্সটাৰ্নেল কলাৰ মাইক থাকিব সো বলক আমি টেষ্ট কৰি চাওঁ এইটো
নিশ্চয় শুনা পাইছে এইটো কলাৰ মাইকৰ সৈতে এইটো যোনটো কলাৰ মাইক লগাব নহয় এইটোত কথাটো পাতিব পাৰিব কিন্তু নুশুনিব গতিকে এইটো দি কথা পাতিব নোৱাৰিব অনলি ভিডিঅ' ৰেকৰ্ডিঙৰ যোনটো অডিঅ' হ'ব সাউণ্ড কোৱালিটিটো ভাল পাব সেইটোৱেই দেই মই ইয়াতকৈ আগত কৈ দিছোঁ যে কথা পাতিব পাৰিব আৰু চ' আজে বাজে এপছ ৰাখি একো লাভ নাই এটা এপছ ৰাখিব কাৰণ আজে বাজে এপছ ৰাখিলে কি হয় আপোনাৰ মোবাইলটো হেং মাৰিব চ' চবতকৈ বেষ্ট হ'ব অপেন কেমেৰা এইটোৱে বেষ্ট চ' আজিলৈকে মানে আৰু এটা কথা আপুনি যদি মোৰ চেনেলত ফাৰ্ষ্ট আহিছে প্ৰথমবাৰ আহিছে চ' মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই আপোনালোকে মতামতটো নিশ্চয় জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিয়াৰ পিছত বেল আইকন এটা দেখা পাব তাত প্ৰেছ কৰি দিব চ' মই ডেইলি এনেকুৱা ধৰণৰ নতুন টেকনিকেল ভিডিঅ' লৈ আহোঁ চ' আপুনি নটিফিকেশ্যনটো প্ৰথমতে পাব চ' গুড বাই আজিৰ কাৰণে